বৰপেটা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী হ'ব দীপাংকৰ নাথ। যোৱা 7 ডিচেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে দীপাংকৰ কুমাৰ নাথে। সদ্য পদত্যাগী ছাত্ৰ নেতাগৰাকীয়ে 2024ত বৰপেটা লোকসভা সমষ্টিত শাসকীয় পক্ষৰ প্ৰাৰ্থী হ'ব বুলিও জানিব পৰা গৈছে। সদৌ অসম ছাত্ৰ সন্থাৰ বচা বচা নেতাক গেৰুৱা বাহিনীত চামিল কৰাই হয়তো নিশকতীয়া কৰিব বিচাৰিছে অসমৰ অন্যতম প্ৰভাৱশালী ছাত্ৰ সংগঠন আছু। সেই সমীকৰণৰ লক্ষ্যৰে দীপাংকৰ কুমাৰ নাথ আৰু ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰে দীৰ্ঘদিন ধৰি সুসম্পৰ্ক ৰক্ষা কৰি আহিছে RSSৰ নেতাই। আমাৰ প্ৰতিবেদনৰ সত্যতা প্ৰমাণ কৰি যোৱা 7 ডিচেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰে আন এগৰাকী জ্যেষ্ঠ নেতা দীপাংকৰ কুমাৰ নাথে। কিন্তু এই দুগৰাকী নেতাক লৈ বিজেপিৰ পৰিকল্পনা কি? বৰপেটা আৰু ধুবুৰী বিজয়ৰ লক্ষ্য বিজেপিৰ। বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপাংকৰ কুমাৰ নাথ। বিজেপিৰ মিছন 144ত আছে বৰপেটা সংসদীয় সমষ্টি। নামনি অসমত দুটা অন্যতম সংসদীয় সমষ্টি বৰপেটা আৰু ধুবুৰী নিজৰ দখললৈ আনিবলৈ পৰিকল্পনা লৈছে বিজেপিয়ে। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে বৰপেটা সংসদীয় সমষ্টিত অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব দীপাংকৰ কুমাৰ নাথক। কিয়নো বৰপেটা সংসদীয় সমষ্টিত বিধায়ক চেয়াৰমান আলী AIUDFৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত। আমাৰ প্ৰতিবেদনৰ সত্যতা প্ৰমাণ কৰি যোৱা 7 ডিচেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ পৰা পদত্যাগ কৰে আন এগৰাকী জ্যেষ্ঠ নেতা দীপাংকৰ কুমাৰ নাথে। কিন্তু এই দুগৰাকী নেতাক লৈ বিজেপিৰ পৰিকল্পনা কি? বৰপেটা আৰু ধুবুৰী বিজয়ৰ লক্ষ্য বিজেপিৰ। বৰপেটাত মিত্ৰজোঁটৰ প্ৰাৰ্থী দীপাংকৰ কুমাৰ নাথ। বিজেপিৰ মিছন 144ত আছে বৰপেটা সংসদীয় সমষ্টি। নামনি অসমত দুটা অন্যতম সংসদীয় সমষ্টি বৰপেটা আৰু ধুবুৰী নিজৰ দখললৈ আনিবলৈ পৰিকল্পনা লৈছে বিজেপিয়ে। দলীয় সূত্ৰৰ পৰা জানিব পৰা মতে বৰপেটা সংসদীয় সমষ্টিত অগপ আৰু বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰা হ'ব দীপাংকৰ কুমাৰ নাথক। কিয়নো বৰপেটা সংসদীয় সমষ্টিত বিধায়ক চেয়াৰমান আলী AIUDFৰ প্ৰাৰ্থী হোৱাটো নিশ্চিত।